ৰাম 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 আপোনালোকক লগ পালোঁ ইয়াতে ভালেই হ'ল দেই। আপোনালোকে মোৰ ছোৱালীজনীৰ 4 দিনীয়া ধোৱা সকামটো একদম ভালদৰে কৰি দিলে। আৰু এতিয়া 7 দিনীয়া ধোৱা কাৰ্যসূচীটোৰ কণ্টেক্টটো আপোনালোককেই দিবলৈ আহিলোঁ। ৰাম 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 চালা এইকেইটাৰ কাৰণে মোৰ দোকানখন লালবাতি জ্বলিলে। এতিয়া মই 7 দিনীয়া গা ধোৱা কণ্টেক্ট ল'ব লাগিব। বিজনেছ কাষ্টমাৰ আৰম্ভ কৰ নে কি? আইও বৰ ধুনীয়া লাগিছে অ কইনাজনী। বাইদেউ এইজনী কোনে মাতিলে? এতিয়া এই ছোৱালীজনী কপালখন নজৰে লগাব। তুমি নাহিবা দেই, তুমি তাতে থাকা। বৌ আপুনি সেন্দুৰৰ ওচৰলৈ কিয় আহিছে? আপুনি সেন্দুৰ যোগ্যই নহয়। অ বৈ চাহ এটা দিলে আকৌ আমাক সেইজনীৰ লগত নিদিবা, আমাক বেলেগকে দিবা। কি হ'ল এইচবক কিয় মাতাহে ভাইটি? তালু ওলোৱা চব। আপোনালোকৰ মূৰত সেন্দুৰকণ থকা পাছতনো কি ঘাণ্টাডাল কৰি আছে? ঐ ল'ৰা কি কথা ক'বলৈ আহিছ? গধূলি হলে সেইজনী ঘৰলৈ যাওঁ নহয়, সেইটো কাৰণে আইন কাটিবলৈ আহিছ। আপুনি চুপ থাকক। চালা মাইকী মানুহ বুলিহে অথনিৰ পৰা ধৈৰ্য ধৰি আছো। এই মানুহজনী ভাল লাগক বুলি গধূলি হলে আমি শাকে পাচলি নি পিনে খাওঁগে এসাঁজ লগে ভাগে। আপুনি কি বুজিব? তেওঁ সতী তিৰোতা। বল ভালেই হ'ল, একো পাৰ ওলাই গ'ল। আমাৰ আৰম্ভ কৰ। আজলি বাই তই বেয়া নাপাবি। আমি মাতি অনাৰ কাৰণে তই অপমান খাব লগা হ'ল। হ'ব দে, মোৰ জীৱনটোৱে এনেকুৱা। চালা মাইকী এজনী মৰিলে মতাটোক জোৰ কৰিব, বোলে বেলেগ এজনী আন, নতুনকৈ সংসাৰ পাত। আকৌ সেইখন সমাজত যদি মতাটো মৰে তেতিয়া কিন্তু মাইকীজনীক অত্যাচাৰ কৰিব। হেৰা ভাইটি, এয়া লোৱা তোমালোকৰ টকা। আমি বিজি মানুহ, সেইবাবে তোমালোকক এই কণ্টেক্টবোৰ দিওঁ যাতে ভালদৰে পৰিচালনা কৰা। আৰু তোমালোকে যোৱা ইয়াৰ পৰা। ধেইত চালা, এইটো গ'ল কণ্টেক্ট। কদুৱাকাই তই কি ক নাজানো, এইবাৰ এইটোক এসেকা ভালকে দিব লাগিব। বহুদিনৰ মূৰত কেনে আছা? কলধৰ তোমাৰ পাদৰ স্কিলটো আগৰ দৰেই আছেনে? স্কেল একেটাই আছে, কিন্তু তালটোহে অলপ সলনি হৈছে। উফ, আগৰ দৰেই সুগন্ধ। এই পাতটোৰ কাৰণে তোমাৰ প্ৰতি মোৰ দুৰ্বলতা এটা আছিল। চুমা এটা খাওঁ। অভিমানটো আগৰ দৰেই আছে। ভাইটি, দাদা, পিছে আপুনি? মই সেইখন গাঁৱৰে, পিছে মাইকীটোক চিনি পোৱা? পাওঁ, মোৰ পুৰণা প্ৰেমিকা। একেলগে আমি কিমান ভজা মটৰ খালোঁ। গধূলি হ'লে মই তেহেঁতৰ ঘৰত সদায় ভিজিট মাৰোঁ। বুজিছে দাদা, কোনোবা কেৰেকটা এটা তাইক এদিন চাবলৈ আহিলে আৰু বাপেকে তাৰ সম্পত্তি সোপা দেখি দি দিছে। সেই কেৰেকটাটোক যদি মই কোনোবা দিনাখন দাদা মই পাওঁ, মূৰত তাৰ মই টমনিয়ে মাৰি পেলালো হতনা। আগৰ দৰে হেণ্ডচাম হৈ আছা।
তুমিও একেই হৈ আছা মইহে বৰলা হৈ থাকিলোঁ গুটিধৰ মই এতিয়াও তোমাৰ ওচৰতে আছো মই এতিয়া এনেকুৱা কৰিলে বোৱাৰী পাগল বুলি নক'ব জানো মোক মানুহে থোৱাহে এইটো আজিকালি ট্ৰেণ্ড হয় ছোৱালীতকৈ বেছি বোৱাৰীহে চেল হয় মাইকী এই মাইকীটোক চিনি পোৱা অঁ পাওঁ বহুত পুৰণা প্ৰেমিকা আগৰ ভাওনা বিয়াত কিমান ভজা মটৰ খোৱালোঁ কোনোবা কেৰকটুৱা এটা আহি লৈ গুচি গ'ল ঐ সদামতে মই কৈছিলোঁ মই কৈছিলোঁ মই কৈছিলোঁ মই কৈছিলোঁ তই কোন ক'বলৈ সেই কেইটাতো ময়ে হে গাইছ যদি ভিডিঅ'টো চাই ভাল পালে দেন গোটেই শ্বৰ্ট ফিল্মখন চাবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যনৰ লিংক আছে যোৱা চোৱা এণ্ড এনজয় কৰা আৰু এইটো চেনেল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যোৱা বাই বাই